थांनाय 29 डिसेम्बराव मिरु सोरखार, आसाम सोरखार आरो बिग्रायारि आफाद आलफानि गेजेराव गोजोन गोरोबथा जालाङो। बे गोरोबथाया मिरु नखर मन्त्रि अमित शाहनि नुजाथिनायाव जादोंमोन। लोगोसेयैनो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा, मिरु नखर बिफाननि गागि मावख'गिरि आरो आसाम सोरखारनि गागि मावख'गिरिफोराबो नुजाथिदोंमोन। गोदान दिल्लीयाव मिरु सोरखारजों गोरोबथा खालामखांनायनि उनाव दिनै आलफानि दैदेनगिरिफोरा गुवाहाटीआव नुजाथिफैना गोरोबथाखौ लानानै खौरांगिरिनि मेल हांख्रायो। खौरांगिरि मेलाव आलफानि आफादगिरि अरबिन्द राजख'आ बिथाङा ओरैबायदि बुङो। মই আজমি সংযুক্ত মুক্তি বাহিনী অসমে চুক্তিত স্বাক্ষৰ কৰিছোঁ। মূল বিষয়টোত হ'ল অসম ভাৰত যি সংঘাত, এই সংঘাতৰ মূল বিষয়টো আছিল যে আমাৰ অসমখনৰ অখণ্ডতা সম্পৰ্কত। অসমখনটো বহুতবাৰ খণ্ডিত হৈছে। অসমৰ অখণ্ডতাটো সুনিশ্চিত হোৱাৰ যিটো গেৰাণ্টি, অসমৰ অখণ্ডতাটো সুনিশ্চিত হোৱাৰ যিটো গেৰাণ্টি, এই গেৰাণ্টি ভাৰত চৰকাৰে কেৱল প্ৰতিশ্ৰুতিয়েই নহয়, তেখেতসকলে ৰাজহুৱাভাৱে ঘোষণা কৰি অংগীকাৰবদ্ধ হৈছে। আৰু ইয়াৰ কাৰণত অলৰেডি আমাৰ সন্মুখতেই তেখেতসকলে কমিশ্যন তৈয়াৰ কৰাৰ কথা ঘোষণা কৰি গৈছে। অসমৰ অখণ্ডতাটো ইয়াক নিশ্চিত কৰিবৰ কাৰণে সেইটো এটা বিষয়। দ্বিতীয় বিষয়টো হ'ল যে অসমৰ জনসাধাৰণৰ খিলঞ্জীয়া অসমীয়া জনসমাজৰ ৰাজনৈতিক দিশত অংশীদাৰৰ সম্পৰ্কত, শাসন প্ৰণালীত ৰাজনৈতিক বিষয়টোৰ অংশীদাৰিত্বৰ সম্পৰ্কত আমি বিগত 12টা বছৰে তেখেতসকলৰ সৈতে এই অংশীদাৰিত্বৰ বিষয়টো সম্পৰ্কত চলি থকা আলোচনাত বহু বাদ বিবাদৰ শেষত আমি এই অংশীদাৰিত্ব জনপ্ৰতিনিধিৰ অংশীদাৰিত্বটোৰ বিষয়ৰ ওপৰত সুনিশ্চিত হোৱাই নহয় তেখেতসকলে গেৰাণ্টি দিছে। আৰু সেই ভিত্তিত আমি সন্মত হৈছিলোঁ। তেখেতসকলৰ প্ৰতিশ্ৰুতি আৰু যিটো ব্যৱস্থা আমাৰ মাজত আলোচনা হৈছিল, সেইটোত আমি সন্মত হৈছিলোঁ। ইয়াৰ পাছত অসমত বহুতে উন্নত হৈ আছে, অসম বেকৱাৰ্ড বুলি আমিয়ে কৈ থকা কথা। কিন্তু তাৰ পাছতো অসম বহু দিশত আজিলৈকে বহুবিলাক দিশত আগবাঢ়িছে, উন্নয়নৰ বাটত আগবাঢ়িছে। ইয়াৰ পাছতো যিবিলাক দিশ বাট পৰি ৰ'ল উন্নয়নৰ ক্ষেত্ৰত, এই বাট পৰি ৰোৱা দিশবিলাকত, ক্ষেত্ৰবিলাকত সম্পূৰ্ণৰূপে যিমান পাৰি বহুত আমি বিচৰাতকৈ বেছি উন্নয়নৰ প্ৰতিশ্ৰুতি নহয়। বহুতে এইটো বৰ তাচ্ছিল্যভাৱে কৈয়ে আহিছে, এইটো মানে পেকেজ বুলি। কিন্তু এই দিশবিলাকৰ সম্পৰ্কত আমি সুদীৰ্ঘ বছৰ আলোচনাৰ পাছত আমি বিচৰাতকৈ বহু বেছিকৈ তেখেতসকলে এইটো দিশত প্ৰতিশ্ৰুতি আগবঢ়াইছে আৰু সন্মতি প্ৰদান কৰিছে। এই সন্মতিৰ কাৰণত আমি সংযুক্ত মুক্তি বাহিনী অসমে বিশেষভাৱে এইকেইটা দিশৰ সম্পৰ্কত সন্মত হোৱাত আমি এই চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হ'লোঁ আৰু স্বাক্ষৰ কৰি আহিলোঁ। ইয়াৰ পাছত আমালৈ ক'বলৈ বাকী নাথাকিব। বাকী দিশবিলাকৰ সম্পৰ্কত আমাৰ বন্ধুসকলৰ সৈতে অন্যান্য বিষয়বিলাকৰ সম্পৰ্কত আমাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াদেৱ আছে, আমাৰ বৈদেশিক সচিব শশধৰ চৌধুৰী আছে। তেখেতসকলক আপোনালোকে এইটো সম্পৰ্কত আৰু অধিক বিষয় সম্পৰ্কত তেখেতসকলৰ পৰা জানিব পাৰিব। আৰু মই এইটো কৈ এই আলোচনাটো মই মুকলি কৰি দিলোঁ।